Hello guys, welcome to my YouTube channel. আৰু আপোনালোকৰ কি খবৰ? আশা কৰিছো সকলো যেন ভালে আছে আৰু মোৰ খবৰ ভালে। বহুত দিনৰ মূৰত আজি এটা ব্লগ লৈ আহিছো। বৰ্তমান বা আৰু বাৰ ছোৱালীজনী আৰু মই আমি তিনিটা দেও নামঘৰ কিতাপৰ দেও নামঘৰলৈ যাবলৈ ওলাইছো আৰু ভিডিঅ'টো চাই থাকক। চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব যেন অলপ আগবাঢ়ি যাব পাৰোঁ। আৰু বৰ্তমান আমি ঘৰৰ পৰা ওলাই আহিছোঁ। এইটো আমাৰ ঘৰৰ ওচৰৰ তিনিআলি। ভিডিঅ'টো চাই থাকক। A few moments later. তো গাইজ বৰ্তমান আহি আমি এতিয়া হাইৱে ওলালোঁ। ইয়াৰ পৰা লেফ্ট ছাইডে যাব লাগিব। ইফালে গৈ আমি এতিয়া বৰ্তমান চিনামৰা পিনে গৈ আছোঁ। চিনামৰা পিনে গৈ চিধা যাব লাগিব। মৰিয়নি ৰোডত গ'লে নহ'ব, তিতাবৰ ৰোডত গ'লে পামগৈ। তো ভিডিঅ'টো চাই থাকক। আজি বতৰটো বৰ ধুনীয়া, ইমান গৰমো নাই, ইমান ঠাণ্ডাও নাই, বৰষুণো দিওঁ নিচিনাই হৈ আছে। বৰ্তমান নিদিলে হয় আৰু দেই। কৃষ্ণ প্ৰভু চাবা আৰু চকু মেলি। তো গাইজ আহি সদৰৰ ওচৰ পাই গ'লোঁ। বৰ্তমান আমি এতিয়া সদৰ পালোহি। সদৰ পাৰ হ'লোঁ। পাৰ হৈ এতিয়া গৈ থাকিব লাগিব। অলপ দূৰ আছে, বেছি দেৰি নালাগে। অকণমানি ছোৱালীজনী আহিছে যে সেইটো কাৰণে ইমান স্পীডত যাব পৰা নাই। লাহে গৈ আছোঁ। শিৱ মন্দিৰ, কৃষ্ণ প্ৰভু মহাদেৱ। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। এয়া গাইজ বৰ্তমান আমি এতিয়া চিনামৰা তিনিআলি পাই গ'লোহি। চিনামৰা তিনিআলিৰ ফালৰ পৰা চিধা যাব লাগিব। চিধা গ'লে চিধি গৈ একদম তিতাবৰ ওলাবগৈ পাৰি। আৰু আমি এতিয়া বৰ্তমান নামঘৰলৈ গৈ আছোঁ। এফালেদি গৈ পামগৈ আৰু বেছি দেৰি নাই, আৰু 10-20 মিনিটমানৰ ভিতৰত পাই যাম। ভিডিঅ'টো চাই থাকক। তো গাইজ আমি বৰ্তমান আহি পাই গ'লোহি। ইমান দীঘলীয়া নকৰোঁ আৰু, দীঘলীয়া কৰি দিলে ভিডিঅ'টো কামৰ পায়। বায়ে ইয়াত চাকি লৈ আছে আৰু আমি পাই গ'লোহি। আহি ডাইৰেক্ট নামঘৰতে দেখুৱালোঁ। এয়া ভিতৰলৈ সোমাই আহিলোঁ। বৰ্তমান চাকি ল'লোঁ, তামোল পাণ ধূপ চব লৈছোঁ ভিতৰত জ্বলাবলৈ। ভিডিঅ'টো চাই থাকক।
এইখন এখন পথাৰ ইয়াত এতিয়া পানী শুকালে আছিলে কেইদিনমানৰ আগলৈকে এতিয়া চব শুকাই গ'ল হয় নাই A few moments later. গাইজ বৰ্তমান চাকি জ্বলাই আমি এতিয়া পুৰি খাবলৈ সোমালোঁ পুৰি শেষ হৈ গ'ল আনিব গৈছে পুৰি ভিডিঅ'টো চাই থাকক এয়া বা আৰু মোৰ অকণমানিজনী ভাগিনীজনী তাইক আশীৰ্বাদ কৰিব যাতে তাই আহি থকা দিনবোৰ যেন সুখৰ হয় আমি বৰ্তমান এতিয়া কামোৰ খাই খাই বহি আছোঁ পুৰি নাই A few moments later. গাইজ বৰ্তমান ঘৰলৈ আহি আছোঁ এতিয়া চাকি বন্তি জ্বলাই খাই বৈ ধুনীয়াকৈ এতিয়া আমি তিনিটা আহি আছোঁ কোনো এয়া ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই